আহিলোঁ যিহেতু উত্তৰ গুৱাহাটীত মই আছোঁ মান্দাকাটাত অলপ জেগাডোখৰ অচিনাকি নতুনকৈ চিনাকি হওঁ বুলি ওলাই আহিলোঁ আৰু মোৰ লগত পইচা নাই এতিয়া ATM পৰা পইচা উলিয়াই লওঁ ATM পৰা আৰু এতিয়া বলক যাওঁ আমি কিবা এটা খামগৈ আৰু অকণমান ফুৰিমগৈ জেগাত ফাষ্টফুড এখন পালোঁ মুকলি ফাষ্টফুড ম'ম' খাম ডিম্পুদাই ক'ব নিচিনা দে আৰু খাই কিবা দেই ম'ম' চম' খাই ল'লোঁ এতিয়া ভাত খাবৰ বাবে গাহৰি মাংস বিচাৰি আহিছিলোঁ অথনি মানে আগৰ ভিডিঅ'টোত য'ৰ পৰা গাহৰি লৈছিলোঁ কিন্তু গাহৰি শেষ হৈ গ'ল আৰু এতিয়া ব্ৰইলাৰকে লৈ লৈছোঁ আৰু ব্ৰইলাৰ মাংস আৰু আপোনালোকক বিশেষ এটা কথা কৈ থাকোঁ আপোনালোকৰ সকলোৰে পৰিচিত আপোনালোকৰ চিনাকি এখন মুখ বা এজনী মান্দাকাটাতে আছে তেখেত কি আপোনালোকে সকলোৱে জানে আৰু তেখেতক সকলোৱে চিনিও পায় বাগৰাকীক মই ফোন কৰিলোঁ আচলতে মই এতিয়া গৈ লগ কৰিমগৈ আৰু বাগৰাকীক কোন আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব আৰু ভিডিঅ'টো চাই থাকিব মই কুঁহিপাক লগ পাই গ'লোঁ আগলৈ নাৰ হৈ আছে আৰু এয়া মোৰ লগত কুঁহিপা নমস্কাৰ নমস্কাৰ জনাইছোঁ প্ৰথমতে কুঁহিপা মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া বহি লোৱা বহি লৈ কথা পাতোঁ বাকী আপোনালোকে জানে তেখেতৰ যিখিনি ভিডিঅ' চাই আছে আৰু যিখিনি ভিডিঅ'খিনি কাম কৰি আছে নতুনকৈ উঠি অহা ল'ৰা পঢ়ি আছে পঢ়াৰ লগতে কালচাৰেল লাইনৰ বিষয়ত অকণমান আগুৱাই আহিব বিচাৰিছে আৰু যিকোনো ক্ষেত্ৰতে মানুহ এজন আগুৱাই যাবলৈ হ'লে ছাপৰ্টটো বেছি মানে মেইন থিং ছাপৰ্ট আমি যদি ছাপৰ্ট কৰোঁ তেখেতক উৎসাহিত কৰোঁ তেতিয়াহ'লে আচলতে আগুৱাই যাবলৈ সাহস পায় প্ৰেৰণা পায় আৰু তেখেতে ধুনীয়া গান গায় লগতে এক্টিং কৰে আৰু ভাল ভাল কিছুমান কামৰ লগত জড়িত মই ঢোলৰ এজন যুৱ প্ৰজন্মৰ এজনী ভাল মানে আপকামিং ছিংগাৰ এতিয়ালৈকে মই ক'বলৈ নাযাওঁ যে এতিয়া বহুত ভাল কিবা এটা কৰিছে বুলি ক'বলৈ নাযাওঁ চেষ্টা কৰি আছে গতিকে চেষ্টাটো মেইন বস্তু আৰু প্ৰতিটো মানুহে একেদিনাই মানে ওপৰ নাপায়গৈ ষ্টেপ বাই ষ্টেপ কামখিনি যেতিয়া কৰি যাব আৰু প্ৰতিটো ষ্টেপতে বহুত আচলতে কষ্ট কৰি এই কামখিনি কৰিবলগীয়া হয় গতিকে তেখেত খুব সৰু ল'ৰা আৰু এইখিনি বয়সতে যে ইমানখিনি ভাল ভাল কাম কৰিছে ৰিচেণ্টলি তেওঁ এটা ভিডিঅ' এটা ৰিলিজ কৰিলে নিজে গোৱা বাকীখিনিতো কৰিয়ে আছে আৰু তেখেতে নিজে কণ্ঠদান কৰা গানটোৰ ওপৰত ধুনীয়া এটা ভিডিঅ' ৰিলিজ কৰিলে আপোনালোকে মেবি চাইছে দিছে চাগে তোমাৰ চেনেলত গতিকে এইখিনিও আপোনালোকে আগুৱাই লৈ যাব কাৰণ বহুতখিনি কষ্ট কৰি আচলতে এই লাইনটোত কাম কৰি আছে আৰু যে ভিতৰুৱা অঞ্চল বুলিয়ে ক'ব লাগিব ধেমাজি লেখীয়া ভিতৰুৱা এটা অঞ্চলৰ পৰা এই গোটেইখিনি কভাৰ কৰাটো আচলতে ইমান সহজ কথা নহয় তাৰ মাজতে সময় উলিয়াই সুবিধা উলিয়াই সুযোগ বুজি নিজৰ টেলেণ্টটোক মানে হাতৰ মুঠিৰ পৰা অকণমান মুকলি কৰিব বিচাৰিছে এই মুকলি কৰা বস্তুখিনি কি কৰিব লাগিব আমি আঁকোৱালি ল'ব লাগিব বা আমি সেইটো ছাপোৰ্ট কৰিব লাগিব মুকলি হৈ যাতে মানে আমাক কিবা এটা দিব পাৰে সেইকাৰণে সকলোৰে কাৰণে নিজৰ কাৰণে নহয় আচলতে সমাজখনৰ কাৰণে কিবা এটা কৰাৰ প্ৰবল হেঁপাহ সেইটো কাৰণে কৰিবলৈ আগুৱাই আহিছে মেইন কথা সেইটোৱে আৰু প্ৰতিটো ষ্টেপতে আমি ফাল্টু নহয় ফুলটোও যদি আমি দেখুৱাই দিওঁ তেখেত আপোনালোকে ভিডিঅ'টো চাইছে ভিডিঅ'টো চাই পেলাই আপোনালোকৰ দিহা পৰামৰ্শবিলাক দিব বা এনেকুৱা ভাইটি এনেকুৱা কৰা বা এনেকুৱাকৈ তোমাৰ ভিডিঅ'টোত এই বস্তুখিনি এড কৰি দিয়া তেতিয়াহ'লে শুধৰণিয়ে নেক্সট এটা বস্তুক ভাললৈ পৰিৱৰ্তন মানে যিমানে চোচা হয় বাঁহটো সিমানে ভাল এটা পইণ্ট পায় বুলি কথা এটা আছে যিমান আপুনি চেকিব যিমানে ভাল কৰিব যিমানে শুধৰণি কৰিব সিমানে নেক্সট লেভেল তাৰ নেক্সট লেভেলটো ভাললৈ গৈ থাকিব যদি আমি আঙুলিয়াই নিদিওঁ তেতিয়াহ'লে মানে ভাবি ল'ব যে মই এইটোৱে বেষ্ট আৰু তেতিয়া মানুহৰ ক'ব নাপায় কিন্তু ইগ' ভাৱটো মানে বেছি বাঢ়ি যায় সেইটো হ'ব নালাগে মানুহৰ মাজত থাকি মানুহৰ হকে মানুহৰ লগত কাম কৰিব লাগে আৰু তাৰ কাৰণে আমাৰ দায়িত্ব হ'ল তেখেতক আমি ভুলবোৰ আঙুলিয়াই দিয়া ভালবোৰ দেখুৱাই দিয়া ভাল লাগিছেতো প্ৰশংসা কৰিব লাগে ভুল হোৱাটো মানে বেয়া পাব বুলি নহয় আচলতে এনেকুৱা কৰিলে ভাল হ'ব নেকি সকলোৰে মানে দিহা পৰামৰ্শখিনি খুবেই বেছি প্ৰয়োজন হয় গতিকে আশা কৰিম আপোনালোকে আগন্তুক দিনক ভাইটিক বহুতখিনি সাহস দিব প্ৰেৰণা দিব উৎসাহিত কৰিব যদি কিবা ভুল হৈছে আপোনালোকে আঙুলিয়াই দিয়ক যদি ভাল হৈছে সেয়াও প্ৰশংসা কৰি কমেণ্ট বক্সত তেখেতে লিখি দিব কাৰণ আপোনালোকৰ এটা কমেণ্টে আপোনালোকৰ এটা মন্তব্যই আচলতে বহুত ভাল কাম কিছুমান কৰিবলৈ সাহস পায়
সিমানে। আৰু তোমাৰ জীৱনৰ আগন্তুক দিনকেইটালৈ মোৰ বহুত বেছি শুভকামনা থাকিলে, শুভেচ্ছা থাকিলে, ভাল ভাল কামবোৰ কৰা, সমাজত এজন ভাল মানুহ হিচাপে প্ৰথমে প্ৰতিষ্ঠিত হোৱা, তাৰপিছত তোমাৰ লাইনটো তুমি গ্ৰ'থ কৰিব পাৰিবা। থেংক ইউ বা। বাৰ আপোনালোকে কথাখিনিত গম পাইছে, আৰু সকলোৱে মই অলপ আগত কৈছিলোঁ যে আপোনালোকৰ এখন চিনাকি মুখ। আৰু বায়ে যিহেতু আমাৰ নতুন প্ৰজন্মক, অসমীয়া নতুন প্ৰজন্ম বুলি নহয়, আমাৰ উঠি অহা নতুন প্ৰজন্মবোৰক ধুনীয়া ধুনীয়া কথাৰে জীৱন পথত আগুৱাই যাবলৈ উৎসাহ দি আহিছে। আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে আজি বা এটা আপুনি কথা কৈ দিয়ক যে মানুহে যদি কোনো এটা কাম বা একাগ্ৰতাৰে নকৰিলেও বা কৰিলেও যদি কিছুমানে মনত দুৰ্বলতা ৰুই দিয়ে, আচলতে জীৱনত আগবাঢ়ি যাবলৈ একাগ্ৰতাৰে কি কৰিব লাগে আপুনি অকণমান কৈ দিয়কচোন আপোনাৰ ফালৰ পৰা। মোৰ ফালৰ পৰা মই তেনেকৈ যদি ক'বলৈ হয়, মোৰ মতে এটা কথা, মই সদায় মোৰ অন্তৰখনৰ কথা শুনো। মোৰ ওচৰ পাজৰৰ মানুহে কি কৈছে সেইবিলাক মই কেয়াৰ নকৰোঁ। সেইটো মোৰ নিজা এটা অনুভৱ। কাৰণ নিজৰ মটিভটো ঠিকে থাকিলে, নিজৰ লক্ষ্যস্থান ঠিকে ৰাখিলে, কোনোবাই কি কৈছে কি নকৈছে এইবিলাক যে মতলব নাই। যদিও মই অলপ আগতে ক'লোঁ যে ভাইটিক আপোনালোকে আঙুলাই দিব, কিবা দিব, সেইটো কৰিব লাগে। কিন্তু মানুহৰ কিছুমান নিগেটিভ যিখিনি কথা থাকে, নিগেটিভ কিছুমান ভাইবছ থাকে। আৰু আমাৰ অসমত এটা কথা আছে, কেঁকৰা বুলি এটা কথা আছে, যে কোনোবাৰ ভালটো দেখিলে টানি পেলাই তললৈ আনিব বিচাৰে। গতিকে মোৰ জীৱনত আগুৱাই যাবলৈ হ'লে মানে মেইন কথা এটাই, আপোনাৰ অন্তৰখনৰ কথা শুনক। আপোনাৰ নিজৰ এটা বিবেক আছে, উচিত অনুচিত নিজে বিবেচনা কৰি চাব পাৰে। দুটা চকু আছে, শুদ্ধ অশুদ্ধ দেখা পায়। দুখন কাণ দিছে ভগৱানে, সঁচা মিছা শুনিব পাৰে। গতিকে নিজৰ যিখিনি আছে সেইখিনি ধুনীয়াকৈ ইউজ কৰিব লাগে। নিজৰ জেগাটো পাবৰ কাৰণে যিমানখিনি কষ্ট কৰিব লাগে, মই ভাবোঁ সেইটো। মই যদি কিবা এটা বস্তু বিচাৰোঁ, মই যদি এমুঠি চাউল বিচাৰিছোঁ, এমুঠি চাউলৰ কাৰণে মই যিকোনো প্ৰকাৰে কষ্ট কৰি মোক এমুঠি চাউলহে প্ৰয়োজন। সেইখিনি পাবৰ কাৰণে যিকোনো প্ৰকাৰে কষ্ট কৰিব লাগে, কাম কৰিব লাগে। সৎ পথত থাকি সৎ কাম কৰিলে মানুহে সাথ দিয়ক নিদিয়ক, ভগৱানে সদায় সাথ দিয়ে। মই সেইটো কথা বিশ্বাস কৰোঁ। ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগে, নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখিব লাগে, নিজৰ আস্থা ৰাখিব লাগে। চাব এদিন নহয় এদিন আপুনি ছাকচেছ হ'ব। এদিনতে নহয়, কিন্তু এদিনটো হ'ব। বাকী ধন্যবাদ আপোনাৰ ইমান বহুমূলীয়া সময়ৰ পৰা মোক এইকণ সময় দিয়াৰ কাৰণে। আৰু ইও বহুত কষ্ট কৰি আহিছিলে ধেমাজিৰ পৰা। আহি পাই এনেকুৱা হৈছে, দিনটো অ'ত ত'ত ঘূৰি আছোঁ। মানে মই জনাইছিলোঁ, মোৰ ভিডিঅ'ত জনাইছিলোঁ যে ট্ৰেন্সফাৰৰ কাৰণে আমাৰ অৰ্ডাৰ আহিছে, তাৰ কাৰণে পেকিং চলি আছে, যাব লাগে। আৰু মানে পেকিং চলি থকাৰ মাজতে ভাইটিয়ে ক'লে যে মই আহিছোঁ বা এনেকৈ, আমাৰ আকৌ ভিতৰত ল'ৰা সোমাব যিহেতু নিদিয়ে, সেই পাহাৰৰ পৰা নামি আহিছোঁ তাক লগ পাবৰ কাৰণে। আকৌ যাবগৈ ৰাতিয়েই, ধেমাজিলৈ গুচি যাব তেওঁ। গতিকে সেইটো কাৰণে আৰু বহুত কম সময় লগ পালোঁ যদিও খুব মৰম লগা ল'ৰা, সৰু ল'ৰা। গতিকে ভাল কামবোৰ সদায় কৰিবা আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবা, সেইটোৱে আৰু। বাৰ ইউটিউব লিংকটো মই ডেছক্ৰিপশ্যন দি দিম, আৰু বাৰ লগতে মোকো আশীৰ্বাদ কৰিব যাতে আৰু ভালদৰে আগুৱাই যাব পাৰোঁ। থেংক ইউ। ধন্যবাদ।